ইমান মংগুৱে কামুৰিছে। অ' আইতা মৰটিটো লগাই দিয়াচোন। আইতা ঔ চেনিমাই আমাৰ ঘৰটোচোন গোটেই গছ গছনি গজি গ'ল। ঐ মণিকণ মণিকণ কেলে চিঞৰ বাখৰ কৰি আছো ৰাতিপুৱাই ৰাতিপুৱাই। এই চকু মেল আমি ক'ত আছো চা এবাৰ। আমি ক'ত পাই গ'লোহি বে? মই সেই কাঠফুলা ঘৰৰ ভিতৰত আছো বুলিহে শুই আছো আৰামত। ইয়াৰ পৰা কেনেকে ওলাম এতিয়া? ক'ৰ জংঘলত পাই গ'লোহি ঠিকা নাই এখন। এই জংঘলখনৰ গছ গছনিবোৰ ইমান ভয়ানক, তেতিয়াহ'লে জীৱ জন্তুবোৰ কিমান ভয়ানক হ'ব বাৰু? অ' মণিকণ এই কাঠফুলা ঘৰটোৱে আমাক ক'ত পেলাই দিলেহি চাই আনি পেলাই। এইবোৰ যি হৈছে চব তোৰ কাৰণে হৈছে। মইতো বাৰে বাৰে কৈছিলো অচিনাকি ঘৰ নাযাবি বুলি, তইহে নুশুনিলি। তোৰ জহত আজি আমি ইয়াত পাই গ'লোহি। মই ইয়াৰ পৰা অহা বাটটো দেখা নাই, যোৱা বাটো দেখা নাই, কি কৰো এতিয়া? নাই এনেকে কান্দি কৰি ইয়াত ৰখি থাকিলে কোনো সমস্যা সমাধানে নহ'ব। কান্দি কৰি সময় নষ্ট কৰি থকাতকৈ ইয়াত ঘৰলৈ যোৱা বাট বিচৰাটোৱে ভাল হ'ব। মই অ' কুনিয়া তই মোক আও মানে মাৰিলি অ'। কান্দি কৰি ইয়াত কি লাভ আছে মণিকণ? আমি ইয়াত যিমানেই চিঞৰি চিঞৰি কান্দি থাকো কোনো লাভ নহ'ব। গতিকে কান্দি থকাতকৈ আমি ঘৰলৈ যোৱা বাট বিচৰাটোৱে ভাল হ'ব আমাৰ কাৰণে। তই ঠিকেই কৈছ, কিন্তু আমিচোন গমেই নাপাওঁ কোনপিনে যাব লাগে। এতিয়া যাম কোনপিনে তেতিয়াহ'লে? মোৰ পিছে পিছে ইয়াৰ লগত এবাৰ ফচিলো, আকৌ নফচিলে হয় আৰু। হে প্ৰভু ৰক্ষা কৰিবা আমাক আৰু দেই। কোনপিনেনো যাওঁ কি নকৰোঁ মই একো ধৰিবই পৰা নাইচোন। কিবা ধৰিব পাৰিছনে বাৰু তই? মই চব তোৰ ওপৰতে এৰি দিছো, মই একো পাত্তাই পোৱা নাই হ'লে দেই। আচোন বাৰু যাওঁ এইফালে, কিজানিবা কাৰোবাক লগেই পাই যাওঁ। লগ পোৱাটো বাৰু একো নাই, খালি মানুহ চানুহ পদূলি আকৌ ভূত চুত লগ পালে চেচেই। চিনেমা এইডোখৰ আকৌ কেনেকুৱা জেগা? গছ চছবোৰ গলি গৈছেগে। ইয়াৰচোন গছ গছনিবোৰ ৰংবোৰ বেলেগ ধৰণৰ। ঐ কুনিয়া দেখিছ নাই গছ গছনিবোৰ কেনেকুৱা ধৰণৰ ইয়াত? আচলতে আমি পালোহি ক'ত বে? সেইটোতো মই এতিয়া কৈ দিব নোৱাৰিম। নিশ্চয় সেই কাঠফুলা ঘৰটোতে কিবা ৰহস্য লুকাই আছে। মোৰ হ'লে সন্দেহ হৈছে, কিন্তু আমি সেই জেগাডোখৰত আগতে কেলে খৰি কাটিবলৈ নাহো জানো? তাতচোন সেই ঘৰটো দেখাই নাছিলো। আজিতো ঘপককে দেখি গ'লো সেইডোখৰ জেগাতে। ক'ৰ পৰা আহিলে সেইটো তেতিয়াহ'লে? আমি সেই ধুমকে যে শব্দটো কৈছিলে নিশ্চয় সেই কাঠফুলা ঘৰটোৰ পৰাই আহিছিলে বুজিছ। হ'ব পাৰে। মোক এদিন দেউতাই কৈছিলে এই বিশ্ব ব্ৰহ্মাণ্ডত নানা ৰকমৰ বহুতো দুনিয়া লুকাই আছে। কেনেবাকে আকৌ আমি বেলেগ দুনিয়াত টেলিপৰ্ট হৈ যোৱা নাইতো। তেনেকুৱা বেলেগ বেলেগ দুনিয়া থাকে বুলি কথাটো বাৰু ময়ো শুনিছো, কিন্তু বিশ্বাস হোৱা নাছিলে। কিন্তু আজি হ'লে মোৰ বিশ্বাস হৈ গ'ল দেই। সেইবিলাক বাদ দে, এতিয়া এইটো ভাব আমি এই দুনিয়াৰ পৰা বাহিৰলৈ যাওঁ কেনেকে? কাৰোবাক কিবা এটা সুধিবলৈ মানুহ দুনুহতো নাই, চৰাই চিৰিকটি এটাও নাই। সুধিবি কাক এতিয়া? কেনেকে ওলামগে? একো পাত্তাই পোৱা নাইচোন। চেনিমাই কিহে গৰজিলে এইটো? অ' কুনিয়া এইটোচোন গৰিলা। কোন হয় তহঁতি? ক'ৰ পৰা আহিছ তহঁতি? তহঁতৰ লেখীয়া দুঠেঙীয়া জীৱটো মই আজিলৈকে জীৱনত দেখা নাই। কোন হয় ক তহঁতি? আইঅ মৰিলো অ', এইটোৱেচোন কথা কয়। সোনকালে ক, নহ'লে মই তহঁতক মাৰি পেলাম। ঐ কুনিয়া এইটোৱেচোন মাৰি পেলাম বুলিহে কৈছে আমাক। সোনকালে কিবা উপায় বিচাৰ, নহ'লে গ'লো আৰু আজি আৰু মানে মৰিব লাগিব। আমি পৃথিৱীৰ পৰা আহিছো। পৃথিৱীৰ পৰা আহিছ? ইমান দূৰ কেনেকে আহিলি? অ' গৰিলাকাই নাজানো নহয় কেনেকে আহিলো। এই কাঠফুলা ঘৰ এটা দেখিলো, তাতে সোমাই দিলো, ইয়াত পাই গ'লোহি। কাঠফুলা ঘৰ? অ' গৰিলা ভাই আমি ইয়ালৈ জানি শুনি অহা নাই। তহঁতৰ লেখীয়া জীৱটো মই আজিলৈকে জীৱনত দেখা নাই। তহঁতি কি কথা কৈছ মই একো বুজিও পোৱা নাই। তহঁত দুটাক আমাৰ চৰ্দাৰৰ ওচৰলৈ লৈ যাব লাগিব। ঐ এইডালচোন ক'ৰবাত লৈ যোৱাৰ কথা কৈছে। ঐ ইয়াৰ লগত যদি নাযাওঁ ই এইখিনিতে মাৰি পেলাব আমাক। ইয়াৰ লগত যোৱাই ভাল হ'ব বুজিছ। মোৰ লগত বলক। হে প্ৰভু এখন ক'ৰ দুনিয়াত পাই গ'লোহি মই বাৰু? কাঠফুলা ঘৰটোত সোমাই দিয়াৰ পিছতে মই ইয়াত পাই গ'লোহি। এইটো কেনেকে সম্ভৱ হ'ব পাৰে? যদি কেনেবাকে কুনিয়াহঁতে এই ঘৰটোত সোমাই দিছে, তেতিয়াহ'লে ইহঁতিও চাগে ইয়াতে পাবহি। যদি কুনিয়াহঁত ইয়াত আছে তেতিয়াহ'লে মই বিচাৰি উলিয়ামেই সিহঁতক। এইটোচোন পৃথিৱীৰ মানুহ, ইয়াত কেনেকে পালেহি? কিবা এটা ভুৰভুৰা আছিলে, কিবা কাঠফুলা ঘৰ এটা কথা কৈ আছিলে। কেনেবাকে আকৌ সেই মেজিকেল ঘৰটোৰ ভিতৰত সোমাই অহা নাইতো ই। কিন্তু সাধাৰণ মানুহেতো সেই ঘৰটো দেখা নাপায়, তেতিয়াহ'লে ই কেনেকে দেখা পালে? নিশ্চয় ইয়াৰ গাত কিবা নহয় কিবা শক্তি আছে। গুৰুদেৱে ত্ৰিকাল অসুৰক মাৰিবৰ কাৰণে এনেকুৱা এটা মানুহ বিচাৰিবলৈ কৈছিলে মোক, যিটো মানুহৰ কোনো অহংকাৰ নাই, কোনো লোভ নাই, আৰু গুৰুদেৱে সেই গোটাই থোৱা শক্তিখিনি গ্ৰহণ কৰিব পৰা যোগ্যতা হ'ব লাগিব সেই মানুহটোৰ গাত। মই এটা কাম কৰোঁ, এই মানুহটোৰ মই পৰীক্ষা লওঁ। যদি ই কেনেবাকে সফল হৈ যায় তেতিয়াহ'লে সেই শক্তিখিনি ইয়াক দিয়াই দিম। তাৰ পিছতহে মই মুক্তি পাম। মানুহটো এইপিনে আহি আছে, ধনৰ টোপোলাটো এইখিনিতে থৈ দিওঁ, তাৰপিছত গম পাই যাম। মোৰ কাম হৈ গ'ল। মই এতিয়া এই গছৰ ডালটোত বহি চাই থাকোঁ। বৰ ডাঙৰ বিপদত পৰিলো দেই। ক'ত যাওঁ কি কৰোঁ একো পাত্তাই পোৱা নাই। ইয়াৰ গছ গছনিবোৰ যিমানেই ভয়ানক নহয় দেখিয়ে ভয় লাগি যায়। যদি ঘপককে ৰাতি হৈ যায় তেতিয়াহ'লে ক'ত কটাম বাৰু আজি ৰাতিটো?
হে প্ৰভু ৰক্ষা কৰিবা আৰু দেই, চাবা আৰু চকু মেলি মোৰ ফালে। হে ৰাম, এইটোচোন সোণৰ টোপোলা। এইটো সোণৰ টোপোলা ইয়াত পেলাই থৈ গ'ল কোনে? ওচৰে পাজৰে দেখোন কোনো মানুহৰ নামৰ নিচানেই দেখা নাই, তেতিয়াহ'লে এইটো সোণৰ টোপোলা আহিলে ক'পা? নাই এইবিলাক নজনা নুশুনাকে চোৱাটো ভাল নহ'ব মোৰ কাৰণে। ক'ৰপা আহিলে কেনেকৈ আহিছে এইবিলাক ঠিকা নাই। মোৰ একমাত্ৰ লক্ষ্য হৈছে মোৰ ভাইটিহঁতক বিচৰা আৰু ভালে কুশলে সিহঁতক ঘৰলৈ লৈ যোৱা। মোৰ প্ৰথম পৰীক্ষাত ই পাছ কৰিলে, এতিয়া মই মোৰ দ্বিতীয় পৰীক্ষা আৰম্ভ কৰিব লাগিব। সহায় কৰা কোনোবাই মোক, এই ড্ৰেগনটো পা সহায় কৰা, ই এতিয়া মোক মাৰি পেলাব। হে প্ৰভু ঈশ্বৰ, এইটো ড্ৰেগন চোন। কিতাপত পঢ়া বস্তুবোৰ আজি দিঠকত দেখিছো যে। বন্ধু সহায় কৰা, এই ড্ৰেগনটো পা মোক সহায় কৰা, নহ'লে ই আজি মোক মাৰি পেলাব। নাই মই এনেকুৱা হ'বলৈ দিব নোৱাৰো। তুমি চিন্তা নকৰিবা, মই তোমাক বচাম। মই বচাবই লাগিব ইয়াক। এই ৰাম, এই ড্ৰেগনটোক চোন হিলাবই নোৱাৰি, ৰবৰতে দিয়া গোটেই গাটো। মোক ওপৰাহে পঠিয়ালে। তেতিয়াহ'লে এতিয়া কৰো কি? বন্ধু সোনকাল কৰা। ই মোৰ গাত যিটোহে টিপা দিছে, মোৰ পেটু চেটু ওলাই যাব এতিয়া। তুমি চিন্তা নকৰিবা, মই তোমাক বচাম। এতিয়া বচাম বুলি ক'লো হয়, ইয়াক কিন্তু মাৰো কেনেকে? মনত পৰিছে। মই কিতাপত পঢ়িছো, ড্ৰেগনৰ হাড়ৰ ওচৰত এডোখৰ কোমল জেগা আছে। সেই জেগাডোখৰত মাৰিলেহে ড্ৰেগনে দুখ পায়। তুমি চিন্তা নকৰিবা, মই ইয়াক মৰা উপায় বিচাৰি পাই গলো। তোক আজি পালিছো তোক এতিয়া। আৰে ঘপককে ড্ৰেগনটো নাইকিয়া হৈ থাকিলে। এইবিলাক কি যাদু? এইটো মায়াবী ড্ৰেগন আছিলে। মায়াবী ড্ৰেগন? যাক মই বনাইছিলো তোমাৰ পৰীক্ষা ল'বৰ বাবে। পৰীক্ষা? কি পৰীক্ষা? আৰু তুমি কোন হয়? মোৰ নাম চিন্তু। মোৰ গুৰুদেৱে মোক এনেকুৱা এটা মানুহ বিচাৰিবলৈ কৈছিলে যাৰ কোনো অহংকাৰ নাই, যাৰ কোনো লোভ নাই। সি মোৰ গুৰুদেৱৰ শক্তিখিনি ল'ব পৰা যোগ্য হ'ব লাগিব। মই বহুত মানুহ বিচাৰিলো, কিন্তু তেনেকুৱা নাপালো। লাষ্টত তোমাক পালো, আৰু তোমাকেই মই পৰীক্ষা ল'লো, আৰু তুমি মোৰ পৰীক্ষাত সম্পূৰ্ণৰূপে সফল হ'লা। তোমাৰ গুৰুদেৱৰ নাম কি? ক'ত থাকে? দুৰ্ভাগ্যবশতঃ মোৰ গুৰুদেৱ আৰু এই সংসাৰত নাই। তেওঁ নিজৰ দেহ ত্যাগ কৰিলে। তেওঁ যোৱাৰ আগত মোক এই কথাখিনি কৈ থৈ গৈছিলে। এতিয়া তোমাক মই এই শক্তিখিনি দি পেলাই মই মোৰ গুৰুদেৱৰ ওচৰলৈ যামগৈ। নালাগে ভাইটি, মোক কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নাই। এই দুনিয়াৰ পৰা ওলোৱা কিবা ব্যৱস্থা বেলেগ কৰিম মই। তোমাৰ নাম কি? মোৰ নাম গজেন। এই শক্তিখিনি তোমাক দিয়াৰ পিছত এটা বহুত ডাঙৰ কথা আছে। ডাঙৰ কথা আছে? কি ডাঙৰ কথা? এই দুনিয়াত ত্ৰিকাল নামৰ এটা ডাঙৰ অসুৰে বাস কৰে। এই গোটেই দুনিয়াখন তাৰ অধীনত আছে। তাৰ শক্তি বঢ়াবৰ কাৰণে সি এই দুনিয়াৰ জীৱবিলাকক ধ্বংস কৰিবলৈ ল'লে। সিহঁতৰ আত্মাবিলাক তাৰ গাত সুমুৱাবলৈ ল'লে। লাহে লাহে এই দুনিয়াৰ পৰা জীৱবোৰ নাইকিয়া হৈ গ'ল। আৰু দেখিছাই নহয়, এতিয়া এই গোটেই দুনিয়াখন জৰাজীৰ্ণ অৱস্থা। এইবাৰ সি তোমালোকৰ দুনিয়াত কাবজা কৰিবলৈ যাব। আৰু কেনেবাকে যদি সি এই কামত সফল হৈ যায়, তেতিয়াহ'লে তুমিতো জানাই কি হ'ব। ধ্বংস কৰি পেলাব চব এফালৰ পৰা। ধ্বংস, জীৱহীন হৈ যাব এই গোটেই সৃষ্টি। নাই মই এনেকুৱা হ'বলৈ দিব নোৱাৰো। যদি তুমি তোমাৰ দুনিয়াখন ধ্বংস হোৱাটো বিচৰা নাই, তেতিয়াহ'লে এই শক্তিখিনি গ্ৰহণ কৰা তুমি। সাধাৰণ মানুহ হৈ তুমি টিকালকুৰক কেতিয়াও হৰুৱাব নোৱাৰা। ইমান সহজ নহ'ব তাক হৰুৱাটো। সেইকাৰণে এই শক্তিখিনি তোমাৰ প্ৰয়োজন হ'ব। গ্ৰহণ কৰা এই শক্তিখিনি। ঠিক আছে, তোমাৰ কথাটোৱেই হওক। যদি এই সংসাৰখনক বচাবৰ কাৰণে মোৰ প্ৰয়োজন হৈছে, তেতিয়াহ'লে ঠিক আছে, মই এই সংসাৰক বচাম। গজেন, লোৱা। গুৰুদেৱ, আপুনি কোৱা মতেই কাম হ'ল। শক্তি দিয়ক আপুনি এতিয়া। বহুত ফ্ৰেছ ফিল হৈছেও এতিয়া। গজেন, মোৰ টাইম আহি গ'ল। মই এতিয়া যাব লাগিব। নাই তুমি ক'লে যোৱা আকৌ? তুমি মোৰ লগত ব'লা। গজেন, তুমি চিন্তা নকৰিবা, মই সদায় তোমাৰ লগত থাকিম। যেতিয়াই তুমি মোক মাতিবা, তেতিয়াই মই তোমাৰ ওচৰত পামহি। কিন্তু এটা কথা মনত ৰাখিবা, যেতিয়া তুমি বহুত বেছি বিপদত পৰিবা, কোনো ধৰণৰ সমস্যাৰ সমাধান উলিয়াব নোৱাৰা হ'বা, তেতিয়াহে তুমি মোক মাতিবা। গজেন, এতিয়া মোক বিদায় দিয়া। ঠিক আছে, যোৱা বাৰু, কিন্তু মই যেতিয়াই মাতো তুমি তেতিয়াই আহিব লাগিব। মই তোমাক কথা দিলো। এতিয়া মই মোৰ কামত লাগি যাব লাগে। মই প্ৰথমতে ভাইটিহঁতক বিচাৰি লওঁ, সিহঁতক পঠিয়াই লওঁ, তাৰ পিছত চাম এই টিকালকুৰক।